নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। বন্ধুসকল, অসম পুলিচৰ ফালৰ পৰা এই মুহূৰ্তত আহি আছে লেটেষ্ট আপডেট। আজি আপোনালোকৰ কাৰণে ঘোষণা হ'ল অসম পুলিচৰ ভেৰিয়াছ পোষ্টৰ কাৰণে আপোনালোকে যিসকলে এপ্লিকেশ্যন কৰিছিলে, বেলেগ বেলেগ পোষ্টৰ কাৰণে বহুকেইটা পোষ্ট আপোনালোকৰ ইয়াতে মেনশ্যন কৰা আছে। যিসকল কেণ্ডিডেটে আপোনালোকে অসম পুলিচত এপ্লিকেশ্যন কৰি আপোনালোকে ইণ্টাৰভিউৰ সকলো ষ্টেপ কমপ্লিট কৰিছে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ইয়াতে আপোনাৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ অসম পুলিচৰ AB UB যিসকল আপোনালোকৰ পোষ্ট আছিল, গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ একেদিনীয়া ৰিজাল্ট আপোনালোকৰ কাৰণে ইয়াতে জাৰি কৰা হৈছে। এক্সেছ কনষ্টেবলৰ পৰা আৰম্ভ কৰি যিকেইটা আপোনাৰ গ্ৰেড 4ৰ পোষ্ট আছিল, গোটেইকেইটা ইয়াতে অফিচিয়েলি নটিচত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক আপোনালোকৰ পোষ্টকেইটা মেনশ্যন কৰা আছে। গোটেইকেইটা পোষ্ট যদি ক'বলৈ যাওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, গতিকে আপোনালোকে এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ মই, আপোনালোকে চাই ল'ব এই অফিচিয়েলি নটিচটো ডাউনলোড কৰি কোনসকলে আপোনালোকৰ ৰিজাল্ট SLPRBৰ ফালৰ পৰা জাৰি কৰা নটিচ অনুসৰি আপোনালোকৰ ৰিজাল্ট আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, ইয়াতে আপোনালোকৰ কাৰণে ইয়াৰ পাছত কোনো ধৰণৰ ৰিজাল্ট ইয়াতে হয়তো নাই। আপোনালোকৰ কাৰণে ভাল এটা খবৰ যে গোটেইকেইটাৰে একেদিনাই ৰিজাল্ট আপোনালোকৰ কাৰণে জাৰি কৰা হৈছে। আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। SLPRBৰ অফিচিয়েলি ৱেবছাইটত যাব আপোনালোকে যাই কিনে তাতে আপোনালোকৰ ৰোল নম্বৰটো এণ্টাৰ কৰি যিটো আপোনাৰ ৰিজাল্ট ছাইট আছে, সেই ৰিজাল্টৰ আপোনাৰ ফলাফলৰ ছাইটত আপোনালোকে যাব, যাই কিনে তাতে আপোনাৰ ৰোল নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাব। যিসকল আপোনালোকে কোৱালিফাই হৈছে, কোৱালিফাই হোৱা কেণ্ডিডেটসকলৰ আপোনালোকৰ ৰিজাল্ট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আপোনালোকে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক মাৰি দিব।